দৰিদ্ৰ চাহ শ্ৰমিকৰ মজুৰিত চকুকাৰ। চাহ শ্ৰমিকৰ সামান্য মজুৰিৰো এক অংশ কৰ্তন কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই কাণ্ড কৰিছে গোলাঘাটৰ ৱাটিং চাহ বাগিচা পৰিচালকে। সমগ্ৰ দেশৰ লগতে অসমতো লকডাউন ফলত বিভিন্ন ঠাইত দৰিদ্ৰ ৰাইজৰ মাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেনে সময়তে গোলাঘাটৰ ৱাটিং চাহ বাগিচাৰ পৰিচালক শান্তনু হাজৰিকাই শ্ৰমিকৰ পৰা কোনো মত নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ নামত মজুৰিৰ পৰা কৰ্তন কৰিছে ধন। আগতীয়াকৈ দিয়া ধনৰাশিৰ পৰাও শ্ৰমিকসকলৰ পৰা বাগিচা পৰিচালকে শ্ৰমিকৰ পৰা অনুমতি নোলোৱাকৈ পইচা কৰ্তন কৰিছে। ইয়াত যেতিয়া বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ ইয়াত বাগিচা সংঘক যেতিয়া সোধা হয়, বাগিচা সংঘই মেনেজমেণ্টক বাগিচা সংঘই নাজানো বুলি কয়। এনেকৈ ইজনে সিজনৰ ওপৰত এটা বোকাচতীয়া এটা কথা ক'ব বিচাৰে যে তেখেতলোকে এনেকুৱা ধৰণৰ কথা ক'ব বিচাৰে যে জিলা উপায়ুক্তক দিব লাগিব, CMৰ ৰিলিফ ফাণ্ডত দিব লাগিব, অন্যান্য ধৰণৰ কথাবোৰ ক'ব বিচাৰে। কিন্তু আমি এটা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি সময়ত দুখীয়া মানুহৰ চলিবলৈ নাটনি হৈছে, এনে অৱস্থাত যদি চৰকাৰে এই দুখীয়া মানুহৰ পৰা পইচা কৰ্তন কৰি CMৰ ৰিলিফ ফাণ্ডত লয়, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নহ'ব। আমি অসম চাহ জনজাতীয় সন্থাই অতি শীঘ্ৰে এই দুখীয়া শ্ৰমিকসকলৰ যি ধনৰাশি কৰ্তন কৰিছে, অতি শীঘ্ৰে তেখেতলোকে প্ৰতিজনকে ধনৰাশি ঘূৰাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। চাওক, এই যি পইচা কৰ্তন কৰিছে, ধনৰাশি যি কৰ্তন কৰিছে, এই কৰ্তন কৰাৰ আগত প্ৰথমতে বাগিচা সংঘ আৰু ৰাইজৰ লগত আলোচনা নকৰাকৈ কোনো কাৰণত পইচা কাটিব নোৱাৰে, ধন কৰ্তন কৰিব নোৱাৰে। তেনেস্থলত কেনেকৈ এই ৱাটিং চাহ বাগিচা পৰিচালকে কেনেকৈ মতালি কৰি পিনি শ্ৰমিকৰ পইচা কৰ্তন কৰিছে, আৰু অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক জিলাৰ প্ৰশাসনক শ্ৰম বিভাগক অতি ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শ্ৰমিকসকলৰ মাজত। কৰ্তন কৰা মজুৰি ঘূৰাই দিয়াৰো দাবী শ্ৰমিক আৰু আচ্ছাৰ। শীঘ্ৰে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা লোৱাৰো আহ্বান জনাইছে আচ্ছাৰ গোলাঘাট শাখায়। চাল দিছে যদিও এখন চাল তো খাই আমাদের আদায়, কাম করি আমরা দরমা নাই পাইছি। এখন দীপালি তো 800 টাকা পাইছিল, ওরা পয়সা আরো 20 টাকা কাটিয়ে নিছে হুয়ালে পয়সা। আমাদের তো ইমান পরিয়াল আছে, 800 টাকা পয়সাটা আমাদের কাহে খাবে চলতে, সবেদনায়ও পাই। ক'বলৈ গ'লে চৰকাৰৰ ফালৰ পৰাতো চাউলটো দিছে, এতিয়া বৰ্তমান যিটো সমস্যাত জমা দিছে, এতিয়া তাৰ ভাগতো 20 টকা পইচাকৈ ৰাইজৰ পৰা তুলিছে। 24 অফিচত কেলৈ কাটিছে পইচাটো? সেইটো আকৌ মেনেজাৰে বোলে এইটো সভাপতিক বোলে কৈছিলে, বোলে এইটো দৰমহাৰ পৰা 20 টকা পইচা কাটি পেলাই নি বোলে ক'ত মিনিষ্টাৰক দিব লাগে পইচা। এতিয়া আৰু গোটেই ৰাইজে ধৰিছে যে সেইটো পইচাটো কাটিব নালাগিছিলে, আমাৰ চলিবলৈ অসুবিধা হৈছে। আৰু এতিয়া চাউলৰ দাম বাঢ়িছে, চাউল এতিয়া পাম ক'ত এতিয়া? গাড়ী মটৰৰ বন্ধ টকা চাউল